Mazbadaw BJP ni doलोआरि मेल खुंदों कंग्रेसा बागान जात्रा खालामथों गामि गामि हानजा सुरथों हाजो हायेन हानजा सुरब्लाबो जेबो मुलाम्फा गैया थागिबि असमिया आरो भारतनि नोगोरारिफोरा आथिखालाव कंग्रेसखौ गैया खालामबाय सन्देह गोनां सुबुंफोरासो कंग्रेसजों दङ बे बाथ्राखौ बुंदों मरियनिनो एमएलए रूपज्योति कुर्मिया उदालगुरि जिल्लानि सिङाव थानाय माजबानि जुनाद फाहामसालिनि आलासि जिरायसालियाव दिनै सानजौफुनि 11 रिंगायाव खुंनाय बीजेपीनि दोलोनि मोनसे दोलोआरि मेलाव कंग्रेस दोलोखौ गोख्रों रावजों सोंखारियो बीजेपीनि एमएलए रूपज्योति कुर्मिया 70 बोसोर कंग्रेसा खुन्दुं आरो कम्बलनिल' राजखान्थि खालामदों साहा बागाननि मुजिरा रां बांहोनाय फरायसालिमा गायसननायनि जेबो खोथा सानाखैमोन होननानै एमएलए रूपज्योति कुर्मिया बुंदों दिनैनि मेलाव बीटीसीनि एमसीएलए दीपक मोर बारग एमसीएलए जितु किसान बीजेपीनि उदालगुरि जिल्ला आफादनि आफादगिरि सुनील बसुमतारी मोनहाबो बाहागो लायो ভাৰতৰ স্বাধীনতা হোৱা ৭৫ বছৰৰ এই সময়ত প্ৰায় ৬০ বছৰ ৭০ বছৰ ওচৰতে কংগ্ৰেছ আছিলে শাসনত কেন্দ্ৰত বা ৰাজ্যত চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ কথা কেতিয়াও চিন্তা নকৰিলে আজি যি বিজেপি দলে কৰিছে আজি চাহ বাগানৰ শ্ৰমিকসকলৰ এটাই জাতীয় উৎসৱ কৰম পূজা এই কৰম পূজা দৰমহা বন্ধ দিয়া কেতিয়াও চিন্তা নকৰিলে ফুটা কম্বলৰ ৰাজনীতি কংগ্ৰেছে কেৱল কৰিলে আজি ভালদৰে যদি চোৱা যায় চাহ বাগান অঞ্চলৰ মতে অৰুণাচল নাগালেণ্ড দুৰ্গম অঞ্চলত হাইস্কুল নিৰ্মাণ কৰা আজি কেতিয়াও কংগ্ৰেছৰ চৰকাৰে চিন্তা কৰা নাছিলে আজি বিজেপি দলৰ চৰকাৰে দুৰ্গম অঞ্চলত হাইস্কুল আজি হাই ছেকেণ্ডেৰী স্কুল মহাবিদ্যালয় নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে পদক্ষেপ গ্ৰহণ কৰিছে আজি লাইনৰ ৰাস্তা নিৰ্মাণ কৰাই হওক স্বচ্ছভাৱে নিযুক্তিয়ে হওক আজি ঘৰে ঘৰে নল ঘৰে ঘৰে পানী জল জীৱন মিছনৰ অধীনত ইতিমধ্যে আমি পানী দিয়া কাম আৰম্ভ কৰিছোঁ আংশিক যি থাকি গৈছে ফেব্ৰুৱাৰী মাহৰ আগে পাব আৰু 3 মাহ 4 মাহৰ ভিতৰত ঘৰে ঘৰে নল ঘৰে ঘৰে পানী এইটো কি লৈ পেলাই যাব যে আমি এইখিনি কাম কৰিছিলোঁ আমাক ভোট দিয়ক কংগ্ৰেছে কি লৈ পেলাই যাব তেওঁলোকে ৰাষ্ট্ৰপতি এই ৭৫ বছৰৰ ৬০-৭০ বছৰে থাকিলে ৰাষ্ট্ৰপতিয়ে এগৰাকী চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ফালৰ পৰা তেওঁলোকে দিবলৈ সুযোগ পাইছিলে ৭০ বছৰে নিদিলে আজি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক এগৰাকী আদিবাসী চাহ জনগোষ্ঠী এগৰাকী জনজাতি মহিলাক ৰাষ্ট্ৰপতি পদলৈ আজি সন্মান জনোৱা হ'ল এইবোৰ কংগ্ৰেছৰ এইবোৰ চিন্তাই নাই কংগ্ৰেছে ইলেকশ্যন আহিব লাগে কেইটামান টকাত বিলাব লাগে সূতা কম্বল বিলাব লাগে সেয়া যোৱাকালি খুব সঠিকভাৱে কৈছে কেইদিনমান আগত ভুলকৈ কৈছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আজি সঠিকভাৱে কৈছে যে কলিয়াবৰৰ পৰা যদি চোৱা যায় শদিয়ালৈকে মাত্ৰ আমাৰ খিলঞ্জীয়া অসমীয়া মূলৰ ৰাইজৰ সমৰ্থিত কংগ্ৰেছৰ মাত্ৰ 2জন বিধায়ক বাকী চাফা হৈ গ'ল নলবাৰীৰ পৰা যদি ব্ৰহ্মপুত্ৰ আপোনালোকৰ এই মাজবাট এই ব্ৰহ্মপুত্ৰ উপত্যকাত যদি চোৱা যায় নলবাৰীৰ পৰা জোনাইলৈকে অকল এজন তাকো এই সন্দেহযুক্ত নাগৰিকৰ জৰিয়তে ভোট পোৱা এজন বিধায়ক বুলি ক'ব পাৰি বা মানে অন্য মূলৰ বুলি ক'লেও ভুল নহ'ব তেনেকুৱা অসমীয়া খিলঞ্জীয়া জনজাতি চাহ জনগোষ্ঠী বা যিসকলে ভাৰতীয় বা অসমীয়া লোকৰ মূলৰ তেওঁলোকেতো কংগ্ৰেছক চাফাই কৰি দিলে সেই কংগ্ৰেছে এতিয়া বাগান যাত্ৰা কৰক গাঁও যাত্ৰা কৰক ভৈয়াম যাত্ৰা কৰক পাহাৰ যাত্ৰা কৰক কংগ্ৰেছৰ একো লাভ নাই এফালে ছাৰ ইণ্ডিয়া আনফালে এনডিএ মাজতে চৰ্চাত আহিছে বিপিএফ আৰু ইউডিএফৰ মিত্ৰতা চাওক যিমানটো মই জানো মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া খুব এজন ভাল ছাত্ৰ নেতা আছিল তেখেতে বিটিআৰ অঞ্চল তেখেতসকলে ঘূৰি ফুৰিছিল আপচুৰ যোগেদি পিছলৈ গৈ পেলাই গোটেই বিটিআৰৰ ৰাইজৰ ভালৰ কথা চিন্তা কৰি আজি তেখেত বিটিআৰৰ মুৰব্বী বিটিআৰৰ চিফ তেখেত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰু ভায়েকৰ দৰে খুব মিলি সুন্দৰৰূপে আজি অসমৰ কাৰণে হওক বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰি গৈ আছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত সেইকাৰণে ইয়াত আৰু অন্য বেলেগ প্ৰসংগ ইয়াত নাহে আৰু চাওক আমি খুব সুন্দৰভাৱে মিলি পেলাই কাম কৰি গৈ আছোঁ আজি যি আমাৰ বিটিআৰ ইলেকশ্যন হৈ গ'ল শেহতীয়াকৈ বিধানসভা নিৰ্বাচন হৈ গ'ল এতিয়া লোকসভা নিৰ্বাচন খুব সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰা হ'ব আৰু সমন্বয় ৰক্ষা কৰি পেলাই আমাৰ চিটটো ভাগ বতৰা কৰা হ'ব ইয়াত ইমান চিন্তা কৰিব লগা নাই ইউ পি পি এলৰ কেণ্ডিডেটে হওক বিজেপি কেণ্ডিডেটে হওক জিকাটো একেবাৰে নিশ্চিত थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सफैबाय
बे एप'ल' डायग्नोस्टिक सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, COVID-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक सेन्टार क'क्राझार।